আজি আমি শিকিব বিচাৰোঁ সিম্পল ইণ্টাৰেষ্টৰ ৰেচিঅ' অফ প্ৰিন্সিপল টু ইণ্টাৰেষ্ট এইটো টাইপৰ কুৱেশ্যনবোৰ ছল্ভ কৰিব বিচাৰিম অ'কে অৰ্থাৎ ইয়াত আমাৰ কি দিয়া থাকিব ইয়াত কুৱেশ্যনত আমাক প্ৰিন্সিপল অ'কে প্ৰিন্সিপল আৰু সিম্পল ইণ্টাৰেষ্টৰ অনুপাত দিয়া থাকিব আৰু যদি সেইটো অনুপাত দিয়া থাকে তেতিয়াহ'লে ইয়াৰ কুৱেশ্যনবোৰ কেনেকুৱা টাইপৰ আহিব পাৰে আৰু আমি কেনেকৈ ছল্ভ কৰিম আজি সেইটো ডিছকাছ কৰিম চ' প্ৰথমতে আমি কি কৰোঁ প্ৰথম কুৱেশ্যনটো চাব বিচাৰোঁ প্ৰথম কুৱেশ্যনটো কি লিখা আছে এতিয়া চাব কুৱেশ্যন নম্বৰ 1টো কি কৈছে ইফ দ্য ৰেচিঅ' অফ প্ৰিন্সিপল এণ্ড দ্য সিম্পল ইণ্টাৰেষ্ট ফৰ 4 years ইজ 5:2 দেন দ্য ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম ইজ কি কৈছে যদি 4 বছৰৰ বাবে মূলধন আৰু সৰল সুতৰ অনুপাত 5:2 হয় তেন্তে বছৰি সুতৰ হাৰ কিমান বুলি কৈছে আমাৰ চাব ইয়াত অনুপাত কাৰ কাৰ দিয়া আছে প্ৰিন্সিপল এমাউণ্ট আৰু সিম্পল ইণ্টাৰেষ্ট অৰ্থাৎ সৰল সুতৰ অনুপাত দিয়া আছে প্ৰিন্সিপল কিমান 5 অনুপাত সিম্পল ইণ্টাৰেষ্ট কিমান 2 এতিয়া চাব ইয়াত আমাৰ প্ৰিন্সিপল দিয়াই আছে অলৰেডি 5 সিম্পল ইণ্টাৰেষ্ট কিমান দিয়া আছে 2 দিয়া আছে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ ফৰ্মুলা ডাইৰেক্ট পাতিব পাৰোঁ সিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু কি লিখিব পাৰোঁ পি ইনটু আৰ ইনটু টি ডিভাইডেড বাই 100 লিখিব পাৰোঁ সিম্পল ইণ্টাৰেষ্ট আমাৰ কিমান দিয়া আছে 2 দিয়া আছে সমান প্ৰিন্সিপল 5 ইনটু আৰ আৰু আমাৰ চাব টাইম কিমান দিয়া আছে 4 years দিয়া আছে টাইম 4 years ডিভাইডেড বাই 100 এতিয়া 5ৰে যদি এইটো কাটি দিওঁ 20 বাৰ যাব 4ৰে যদি এইটো কাটি দিওঁ 5 বাৰ যাব 5ৰে 2 পূৰণ কৰি দিলে কিমান পাম আমি 10 পাম ইকুৱেল টু কি হ'ব আৰ চ' ৰেট অফ ইণ্টাৰেষ্ট অলৱেজ আমাৰ কিহত আহে পাৰ্চেণ্টেজত আহে অ'কে গতিকে আমাৰ ৰাইট এনচাৰ কোনটো হ'ব 10% হৈ পৰিব অ'কে এইটো আমি কিহত লিখিব পাৰোঁ যিটো এইটো আমি অনুপাতত লিখিব পাৰোঁ চ' ইয়ালৈকে বুজি পাইছে একেবাৰে ইজি হয় কোনো টান কাম একো নাই বাছ অনুপাতটো চাব অনুপাতটো চাই ফৰ্মুলাটোত পাতি দিব ৰিজাল্ট ওলাই পৰিব চ' ইয়ালৈকে বুজি পাইছে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ এতিয়া চাব 2 নম্বৰ কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 2 কি কৈছে ইফ দ্য ৰেচিঅ' অফ দ্য প্ৰিন্সিপল এণ্ড দ্য সিম্পল ইণ্টাৰেষ্ট ফৰ 3 years ইজ 5:1 দেন দ্য ৰেচিঅ' দেন দ্য ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম ইজ কি কৈছে আমাৰ এগেইন একেই কুৱেশ্যনে হয় প্ৰিন্সিপল আৰু সিম্পল ইণ্টাৰেষ্টৰ অনুপাত কিমান দিয়া আছে 5:1 দিয়া আছে আৰু আমাৰ টাইম কিমান দিয়া আছে ইয়াত 3 years দিয়া আছে অ'কে এতিয়া আমাৰ ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব লাগে আৰ উলিয়াব লাগে একে আমি ফৰ্মুলাত পাতোঁ সিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু কি লিখিব পাৰোঁ পি ইনটু আৰ ইনটু টি বাই 100 লিখিব পাৰোঁ সিম্পল ইণ্টাৰেষ্ট কিমান হ'ব 1 ইকুৱেল টু প্ৰিন্সিপল 5 ইনটু আৰ ইনটু 3 ডিভাইডেড বাই কি আহিব 100 আহিব এতিয়া চাওক 5ৰে কি কৰিম আমি 100ক ডিভাইড কৰিম কিমান বাৰ যাব 20 টাইমছ যাব 20 ইফালে পূৰণ কৰি দিম কিমান পাম আমি ডেট ইজ আৰ ইকুৱেল টু এইটো ইফালে 20 ডেট ইজ 20/3 পাম অ'কে এতিয়া চাব আৰ ইকুৱেল টু আমি কিমান পালোঁ 20/3 এতিয়া 3য়ে যদি 20ক ডিভাইড কৰোঁ কিমান বাৰ যাব 6 3 18.20 আহিব আৰু 6 এগেইন 6 এনেকৈ গৈ থাকিব অ'কে ডেট ইজ আমি কিমান লিখিব পাৰোঁ 6.66% লিখিব পাৰোঁ গতিকে ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন চি ইয়ালৈকে বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3টো কি কৈছে দ্য ৰেচিঅ' অফ দ্য প্ৰিন্সিপল এণ্ড দ্য এমাউণ্ট আফটাৰ 3 years এট এ চাৰ্টেইন ৰেট অফ সিম্পল ইণ্টাৰেষ্ট ইজ 10:13 ফাইণ্ড দ্য ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম কি কৈছে 3 বছৰৰ পিছত যিটো মূলধন আৰু সবৃদ্ধি মূল অৰ্থাৎ সুত মূল যিটো পোৱা যায় সবৃদ্ধি মূল মানে কি ক'ব পাৰোঁ আমি সুত মূল বুলি ক'ব পাৰোঁ অ'কে অৰ্থাৎ কিবা এটা টকা জমা থোৱাৰ পাছত সেই টকা ইণ্টাৰেষ্টৰ লগত যিটো ঘূৰাই পাওঁ সেইটো কি বুলি কোৱা যায় সবৃদ্ধি মূল বা সুত মূল বুলি কোৱা যায় অৰ্থাৎ এমাউণ্ট বুলি কোৱা যায় গতিকে যিটো প্ৰিন্সিপল আৰু সবৃদ্ধি মূল তাৰ অনুপাত কিমান বুলি কৈছে 10:13 বুলি কৈছে এতিয়া আমি কি উলিয়াব লাগে ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব লাগে আমি কি জানো ইয়াত আমাৰ কি দিয়া আছে প্ৰিন্সিপল ইজ টু এমাউণ্ট অ'কে সবৃদ্ধি মূল কিমান দিয়া আছে ইফালে 10 ইফালে 13 অ'কে এতিয়া চাব
আমাৰ ৰেট অফ ইণ্টাৰেষ্ট উলিয়াবলৈ আমাক কি লাগে চিম্পল ইণ্টাৰেষ্ট লাগে ওকে ইয়াত আমাক কি দিয়া আছে অলৰেডি প্ৰিন্সিপাল আৰু এমাউণ্ট দিয়া আছে লগতে আমাক কি দিয়া আছে টাইম দিয়া আছে ওকে 3 ইয়াৰ্ছ দিয়া আছে আমাক কি উলিয়াব লাগে ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব লাগে এতিয়া আমাক আৰু এটা বস্তু কি লাগে চিম্পল ইণ্টাৰেষ্ট লাগে ওকে সো চিম্পল ইণ্টাৰেষ্ট আমি কি উলিয়াম আমি কি জানো চাব অলৱেজ এমাউণ্ট ইকুৱেল টু কি হয় প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট হয় যেটো মূলধন আছে মূলধনৰ লগত আমি যেতিয়া আমাৰ কিমান সুদ হৈছে ওকে সেই সুদকিটা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম সুদ মূল পাম অৰ্থাৎ সবিদ্ধি মূল যাক আমি এমাউণ্ট বুলি কওঁ সেইটো পাম তেতিয়াহ'লে আমি এটো লিখিব পাৰোঁনে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু a মাইনাছ পি লিখিব পাৰোঁ অৰ্থাৎ যেটো এমাউণ্ট থাকিব তাৰপৰা যদি প্ৰিন্সিপালটো আকৌ আমি মাইনাছ কৰি দিওঁ আমাৰ কি থাকি যাব চিম্পল ইণ্টাৰেষ্ট থাকি যাব ওকে তেতিয়াহ'লে আমি চিম্পল ইণ্টাৰেষ্ট উলিয়াব পাৰোঁ এমাউণ্ট আছে 13 প্ৰিন্সিপাল আছে 10 তেতিয়া চিম্পল ইণ্টাৰেষ্ট কিমান পাম আমি 3 পাম গতিকে চিম্পল ইণ্টাৰেষ্ট আমি কিমান পালোঁ 3 পালোঁ গতিকে সূত্ৰ মতে যদি আমি পাতো চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু কি হ'ব p ইনটু r ইনটু t ওকে সো 3 ইকুৱেল প্ৰিন্সিপাল কিমান আছে 10 ইনটু r ইনটু ইফালে 3 হ'ব ওকে ডিভাইডেড বাই কি হ'ব 100 এতিয়া যদি কৰোঁ 10ৰে এটোক হৰণ কৰি দিওঁ 10 আহিব এই 3ৰে কি কৰিব পাৰোঁ 3 কাটিব পাৰোঁ সো r ইকুৱেল টু আমি কিমান পাম 10% পাম সো ৰাইট এনসাৰ কোনটো হৈ পৰিব অপচন এ ইয়ালৈকে বুজি পাইছে আগৰ কোৱেশ্চন কিটাত আমাৰ কি দিয়া আছিলে অনুপাত আগৰ কোৱেশ্চন কিটাত আমাৰ অনুপাত দিয়া আছিলে কি প্ৰিন্সিপাল এণ্ড চিম্পল ইণ্টাৰেষ্ট দিয়া আছে ওকে এতিয়া কি দিয়া আছে আমাৰ প্ৰিন্সিপাল এণ্ড এমাউণ্ট দিয়া আছে সো এমাউণ্ট দিয়া থাকিলে আমি এমাউণ্টৰ পৰা প্ৰিন্সিপালক মাইনাছ কৰি আমি কি উলিয়াব পাৰোঁ চিম্পল ইণ্টাৰেষ্ট উলিয়াব পাৰোঁ গতিকে এই ফৰ্মুলাটো আপোনালোকে ভালকৈ মনত ৰাখিবলৈ বিচাৰিব ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এটা নেক্সট কুৱেশ্যনটো চাব কি কৈছে কুৱেশ্যন নম্বৰ 4 দ্য ৰেচিঅ' অফ এ প্ৰিন্সিপাল amount to its total amount after 6 years at a simple interest is 4:7 what is the rate of interest same type of question hoy agor tur nisinake yat ki koise principal aru total amount boli koise after 6 years orthat 6 bosoror pisot mut amount hetu ki hobo amar hobiddhi mool hobo okay that is ami ki likhibo paro amount likhibo parim principal 4 amount 7 etia sabo গতিকে এমাউণ্টৰ পৰা আমি মাইনাছ কৰিলে চিম্পল ইণ্টাৰেষ্ট পাম সো চিম্পল ইণ্টাৰেষ্ট a মাইনাছ p ডেট ইজ 7 মাইনাছ 4 ইকুৱেল টু কিমান পালোঁ 3 পালোঁ গতিকে আমি কি লিখিব পাৰোঁ এতিয়া চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু p ইনটু r ইনটু t ডিভাইডেড বাই 100 চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ 3 পালোঁ ইকুৱেল প্ৰিন্সিপাল কিমান আছে আমাৰ 4 আছে ওকে ইনটু r সো টাইম কিমান দিয়া আছে আমাৰ চাব ইয়াত 6 ইয়াৰ্ছ দিয়া আছে ওকে সো 6 ইয়াৰ্ছ আমি লিখিব পাৰোঁ 6/100 এতিয়া চাব 4ৰে 100 কাটিলোঁ কিমান বাৰ যাব 25 বাৰ যাব এই 3ৰে 6 কাটিলোঁ কিমান বাৰ যাব 2 সো r ইকুৱেল টু আমি কি লিখিব পাৰোঁ 25/2 লিখিব পাৰোঁ ওকে এতিয়া 2ৰে যদি 25 কাটো কিমান পাম 12.5% পাম সো ৰাইট এনসাৰ কোনটো হৈ পৰিব অপচন এ হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ এতিয়া এইটো টাইপৰ কুৱেশ্যনটোত আমি কেনেকুৱা টাইপৰ কুৱেশ্যন কৰিম চাব ইয়াত আমি গেইন কনচেপ্টৰ কুৱেশ্যনবোৰ কৰিম ওকে কিমান লাভ হৈছে সেইটো টাইপৰ কুৱেশ্যন কৰিবলৈ বিচাৰিম ওকে আমি কুৱেশ্যনটো যেতিয়া পঢ়িম ভালদৰে বুজি পাম কুৱেশ্যনটো কি কৈছে 1 নম্বৰ কুৱেশ্যন A borrows a sum of Rs 50,000 for 3 years at 6% simple interest, okay? And he immediately lends it to B at a 9% for 3 years at a simple interest. What is the total gain? কি কৈছে প্ৰথমতে A 6% হৰল সুতত 3 বছৰ, okay? 3 বছৰৰ কাৰণে 50,000 টকা আনিলে আৰু তেওঁ কি কৰিলে সেই একে 50,000 টকা বি ব্যক্তিক 9% সুতত 3 বছৰৰ কাৰণে ধাৰলৈ দিলে বুলি কৈছে এতিয়া এৰ কিমান লাভ হয় হেতু উলিয়াব লাগে ওকে এতিয়া চাব এ প্ৰথমতে কিমান টকা আনিছিলে 50,000 আনিছিলে ওকে
ৰেট অফ ইণ্টাৰেষ্ট কিমান ৰেট অফ ইণ্টাৰেষ্ট ইকুৱেল টু 6% আৰু টাইম ইকুৱেল টু কিমান দিয়া আছে সৰি টাইম ইকুৱেল টু কিমান হ'ব 3 years okay again same BA okay BA কাৰ পৰা ল'লে 50,000 টকা এৰ পৰা ল'লে okay 50,000 টকা ৰেট অফ ইণ্টাৰেষ্ট কিমান ল'লে বুলি কৈছে 9% আৰু টাইম আছে 3 years okay এতিয়া এই ব্যক্তিজনে বিক এই একেটা এমাউণ্ট 9% সুতৰ হাৰত দিওঁতে কিমান লাভ পাইছে বুলি কৈছে okay কিমান লাভ পাইছে বুলি ক'লে আমি কি কৰিম অবভিয়াছলি গেইন উলিয়াবলৈ আমি কি কৰিম আমাৰ লাভ উলিয়াব লাগে গেইন লাভ এটো উলিয়াবলৈ আমি 9% টো 6% মাইনাছ কৰি দিম তেতিয়াহ'লে কিমান পাম আমি 3% পাম ওকে অৰ্থাৎ এবছৰত কিমানকৈ লাভ হ'ব 3%কৈ লাভ হয় তেতিয়াহ'লে 3 বছৰৰ কাৰণে 3 yearsত কিমান লাভ হ'ব 3 into 3% that is কিমান হ'ব 9% হ'ব এতিয়া আমি কি উলিয়াম লাভ বুলি ক'লে 9% অফ আমি কাৰ উলিয়াম 50,000 উলিয়াম ওকে সো 9% অফ 50,000 9/100 লিখিম ওকে ইনটু 50,000 ওকে সো এটোৰে এটো কাটি দিলোঁ এতিয়া চাব 9 5 কিমান হ'ব 45 0 সো ৰাইট এনসাৰ কোনটো হৈ পৰিব আমাৰ অপচন বি হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব কুৱেশ্যন নাম্বাৰ 2 কি কৈছে x lends rs 80,000 to y at 8% per annum simple interest for 5 years okay y further lends the same amount z at 11% per annum simple interest for 5 years find the gain made by y in this transaction okay কি কৈছে প্ৰথমতে x এ টকা দিলে কাক y দিলে কিমান 80,000 okay ইয়াত ৰেট অফ ইণ্টাৰেষ্ট কিমান আছে 8% আৰু টাইম কিমান দিয়া আছে 5 years দিয়া আছে okay again y এ সেই একে টকা ওকে জেডক দিলে 80,000 এ দিলে ওকে কিন্তু এবাৰ ৰেট অফ ইণ্টাৰেষ্ট কিমান আছে বুলি কৈছে 11% আৰু টাইম কিমান দিয়া আছে আমাৰ 5 years একে দিয়া আছে ওকে এতিয়া চাব ইয়াত আমাৰ কি কৈছে যেটো জেড আছে ওকে জেডৰ লাভ কিমান হৈছে হেতু উলিয়াব লাগে গতিকে জেডৰ লাভ বুলি ক'লে আমি গেইন ইকুৱেল টু কিমান লিখিব পাৰো 11% minus 8% কৰিম ওকে তেওঁ 8% নোট আনিছিলে আৰু 11% ক জেডক দিছে ওকে তেতিয়াহ'লে আমি কিমান পাম 11% minus 8% কিমান পাম 3% পাম ওকে কিমান বছৰৰ কাৰণে 5 বছৰৰ কাৰণে গতিকে 5 yearsত 3% কে কিমান হৈ যাব 5 into 3% that is কিমান হ'ব 15% হৈ যাব ওকে এবছৰ যেহেতু 3% তেওঁ গেইন কৰিছে তেতিয়াহ'লে 5 বছৰত 15% গেইন কৰিব তেতিয়াহ'লে আমি কি উলিয়াব এতিয়া 15 বাই কি কৰিম 100 লিখিম ইনটু কি হ'ব 80,000 ওকে সো এটোৰে এটো কাটি দিলো ওকে সো 0 আহিব 0 আহিব 8 5 40 ৰ 0 4 8 গুণে 8 8 4 12 টোটাল কিমান পালো 12,000 ওকে সো রাইট আনসার কোনটো হৈ পৰিব অপচন সি হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে নেক্সট কোৱেশ্যনটা কৰো এতিয়া চাব কোৱেশ্যন নাম্বাৰ 3 P borrows a sum of Rs 60,000 for 2 years at 4% simple interest okay he immediately lends to Q at 7.5% per annum for 2 years at a simple interest what is his total gain okay কি কৰিলে কি কৈছে ইয়াত চাব প্ৰথমতে পি ব্যক্তিজনে ওকে কিমান টকা আনিছে বুলি কৈছে 60,000 আনিছে ওকে ৰেট অফ ইণ্টাৰেষ্ট কিমান 4% সুতৰ হাৰত আনিছে ওকে টাইম ইকুৱেল টু কিমান দিয়া আছে 2 years 2 বছৰৰ কাৰণে আনিছে ওকে এগেইন পি এ সেই টকা কাক দিলে বুলি কৈছে সৰি পি এ সেই টকা কাক দিলে কিউক দিলে বুলি কৈছে টকা কিমান হ'ব 60,000 একে এমাউণ্ট ওকে আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমানো দিছে 7.5% টাইম ইকুৱেল টু কি হ'ব 2 years একে
এতিয়া চাব ইয়াৰ লাভ বুলি ক'লে আমি কি কৰিম 7.5 মাইনাছ 4 কৰিম that is কিমান পাৰ্চেণ্ট পাম 4 কিমান পাম 3.5% পাম আমি গেইন 3.5% কিন্তু কিমান বছৰৰ কাৰণে দিয়া আছে 2 বছৰৰ কাৰণে এবছৰত আমাৰ 3.5% হ'লে 2 ইয়াৰ্ছত কিমান পাম আমি 2 into 3.5% okay equal to কিমান পাম 7% এ পাম আমি এতিয়া চাব 7% যদি আমি 2 বছৰত পাওঁ এতিয়া ইয়াৰ মুঠ গেইন কিমান হ'ব বাৰু 7 by কি লিখিম আমি 100 লিখিম into 60,000 লিখিম okay so 100 এটো কাটি দিলো so 0 0 7 6 যা কিমান হ'ব 42 কিমান পালো 4200 টকা so right answer কোনটো হৈ পৰিব অপচন বি so ভিডিওটো যদি ভাল লাগিছে আপোনালোকে ভিডিওটো লাইক কৰিব আৰু ভিডিওবোৰ যিমান পাৰে শ্বেয়াৰ কৰিব লগতে কি কৰিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ওকে এক্সামৰ কাৰণে যিমানবোৰ প্ৰয়োজনীয় কুৱেশ্যন আছে আপকামিং যিমানবোৰ এক্সাম আছে আসাম পুলিচ এছআই এডিআৰই এবিইউবি কনষ্টেবল ওকে আসাম ফৰেষ্টাৰ ওকে আসাম টেটৰ কাৰণেও উপযুক্ত হয় এইকেইটা কুৱেশ্যন এনেকুৱা ধৰণৰ ডেইলি ধুনীয়া ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ পাই থাকিবলৈ ওকে আপোনালোকে মোৰ চেনেলটোৰ বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু লগতে কি কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ওকে আৰু যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আজিলৈ ইমানটাই সামৰিছোঁ জয় হিন্দ জয় হোম